সো গাইজ সকল ৰঘুপতি চিনেমাখন কেৰেলাত ক'ত লাগিছে আৰু কিমান দিন লাগিব কেৰেলাত সকলোখিনি কৈ আছোঁ। লগতে মই কি কাম কৰোঁ আৰু ক'ত থাকোঁ বহুতে সুধি আছে মানে কুৱেশ্যন কেইটামান। তো মানে দুটামান কমেণ্টৰ মানে কুৱেশ্যন এনচাৰ দিম বুলি ভাবিছোঁ। চ' গাইজ প্ৰথম কুৱেশ্যনটোৰ এনচাৰ দিবলৈ মই বিচাৰিম। এটা মানুহে নহয়, বহুতেই সুধি আছে, মোক মেছেজ কৰি সুধিছে, কমেণ্টতো বহুতে সুধি আছে। তো মানে কোনে কোনে কমেণ্ট দিছে মই এতিয়া মানে নাচাওঁ, মানে বহুতেই দিছেতো। তো মানে সকলোকে কৈ দিছোঁ, কেৰেলা অকল এটা চেণ্টাৰতে লাগিছে ৰঘুপতিখন। সেয়া হৈছে এৰ্নাকুলম কোচিত লুলু মল আছে যে, এৰ্নাকুলম কোচি য'ত তাত এটা লুলু মল আছে, বহুত ডাঙৰ লুলু মল। তো সেই লুলু মলত PVRত লাগি আছে গধূলি 7টা বজাত। তো আজি হৈছে 1 জুলাই আৰু আজি হৈছে শনিবাৰ, কাইলৈ হৈছে দেওবাৰ। আজিও লাগি আছে, কাইলৈও লাগিব মোবাইলত দেখুৱা মতে। তো বাকী আৰু কিমান দিন লাগিব সেইটো মই নাজানো, কিন্তু বৰ্তমান মই আজি চাইছিলোঁ মোবাইলত লাগি আছে বাৰু। 7টা 15 গধূলি লাগে। কেৰেলা কোচি এৰ্নাকুলম কোচি লুলু মলত লাগি আছে, PVR আছে তাতে। আৰু এজনে মোক সুধি আছিলে যে ক'ত মানে অনলাইন টিকেট ক'ত কৰিম বা ক'ত চাম। তো আপোনালোকে প্লে' ষ্ট'ৰত গৈ পিনে PVR চিনেমাছ বুলি এটা এপ আছে, PVR চিনেমাছ এপটো ডাউনলোড কৰি ল'লে তাত চিৰিৰ আপুনি মানে তাত সোমাই ল'ব, লোকেশ্যন মানে দি লৈ তাৰপিছত তাত মানে OTP আহিব সকলোবিলাক। আপুনি তাত এপটো ডাউনলোড কৰাৰ পিছত তাত এপটো অ'পেন কৰিলে যেনেকৈ যি খোজে সেনেকৈ গৈ সোমাই কিনে তাত চিৰি ৰঘুপতি চাৰ্চ কৰি দিব। আপুনি লোকেশ্যন মানে এলাউ কৰিবতো, তাৰপিছত নিজে নিজে ওলাই যাব মানে আপোনাৰ ওচৰ চেণ্টাৰ য'ত আছে PVR লুলু কথা দেখাব তাত। তো তাত আপোনালোকে টিকেট কেইটা খালী আছে, টিকেট বুকিং কৰিব পাৰিব আৰু লগতে চাব পাৰিব কাইলৈ আছে নে নাই, আজি আছে নে নাই। তো PVR চিনেমাছ এপটো ডাউনলোড কৰিলে হৈ গ'ল, তাত মানে ৰঘুপতি। চ' গাইছ, আৰু বহুতে সুধি আছিলে যে মই ক'ত থাকোঁ। মই থাকোঁ কেৰেলাৰ এৰ্নাকুলমৰ পৰা বহুত দূৰত হয়। এৰ্নাকুলমৰ পৰা প্ৰায় 25 কিলোমিটাৰ আঁতৰত মুনাম্বাম বুলি কয়। মই থকা জেগাডোখৰ নাম হৈছে মুনাম্বাম মানে গাঁও, আৰু এখন গাঁও মানে আপোনালোকে যোনে কেৰেলাত থাকে গম পাইছে কেৰেলা জেগাবিলাক কেনেকুৱা। তো সেনেকুৱা এখন মুনাম্বাম বুলি কয় ঠাইডোখৰ নাম। তো চ' গাইছ, মই কি কাম কৰোঁ এইটো সুধি আছিলে। এই দুটাৰ কুৱেশ্যনৰ মানে মই কেলৈ মানুহৰ নামখিনি লোৱা নাই, কাৰণ বহুতেই সুধি আছিলে, প্ৰায় মানে মেছেজ কৰি সুধিছে, কমেণ্টত সুধিছে। তো সেইকাৰণে মানে নামখিনি কোৱা নাই। মই নাম কৰিও কেইটামান কমেণ্টৰ এনচাৰ দিম বাৰু। তো মই থাকোঁ কেৰেলাৰ এৰ্নাকুলম মুনাম্বামত, আৰু ইয়াত মানে ফিছিং হাৰ্বৰ বুলি আছে, হাৰ্বৰ বুলি কয়, এখন মাছৰ বজাৰ হয়। মই এই মাছৰ কোম্পানী বুলি ক'ব পাৰি, তাতে মই কাম কৰোঁ। আৰু আপোনালোকে কেনেকুৱা ধৰণৰ কাম কৰোঁ বুলি যদি চাওঁ বুলি ভাবিছে, তেনেহ'লে মই এটা ফেচবুকতো এটা ভিডিঅ' দি থোৱা আছে, ইউটিউবতো এটা দি থোৱা আছে, মই ইয়াতে কাম কৰোঁ বুলি। আপোনালোকে গৈ কিনে তাত চাওক, তাত টাইটেল থাম্বনেইল দেখি গম পাবই। সেইটোৱে কাম কৰোঁ মই তাত, মানে ভালকৈ দেখুৱাইছোঁ মই কি কাম কৰোঁ, ক'ত কৰোঁ, কি মানে সকলোবিলাক দেখুওৱা আছে। আপোনালোকে মোৰ মানে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে গোটেই ভিডিঅ'খিনিলৈ যাওক, তাত গৈ বিচাৰক, পাই যাব। ফেচবুকত 77K ভিউজ আছে সেই ভিডিঅ'টোত, ইউটিউবত বাৰু নাই। তো আপোনালোকে তাতে চেক কৰি চাব পাৰে, কি কাম কৰোঁ গম পাই যাব। আৰু ক'ত চ' গাইছ, মই আৰু দুটা কমেণ্ট এনেকুৱা বেলেগ কমেণ্ট এনেই মই পঢ়ি দিছোঁ। ইয়াত দিছিলে সঞ্জীৱ কাশ্যপ বৰা। তেখেতে কৈছে যে সুন্দৰ, ভাল লাগিল অসমীয়া চিনেমা, অসমৰ বাহিৰত পাৰ ভঙা উৎসাহ দেখি। খুবেই ভাল লাগিছে, আমাৰো ভাল লাগিছে। আমি গৈছোঁ চাবলৈ, আশা কৰোঁ যিসকলে এতিয়াও চোৱা নাই চাওকহি, কাৰণ ইমান ধুনীয়া এখন অসমীয়া ছবি, ইমান তাতে কেৰেলাত প্ৰথমবাৰ কাৰণে অসমীয়া ছবি লাগিছে বুলি শুনিছোঁ। আগতে কোনো দিন অসমীয়া ছবি লগা নাছিলে। তো গতিকে সকলোৱে আহক চাওক, বহুত বঢ়িয়া এখন ছবি। তো সেইকাৰণে আমিও চাব গ'লোঁ আৰু সকলো মানুহ আহিছে, তো ভাল লাগিলে আৰু এয়াই। আৰু আপুনি যদি চলে তেনেহ'লে চাব অতি সোনকালে। অসমততো লাগি আছে, যদি বাহিৰত আছে তেনে য'ত পাই চাব। আৰু মই আৰু এটা কমেণ্ট পঢ়ি দিছোঁ, লিখিছে ৰঞ্জনা বুঢ়াগোহাঁই বাইদেৱে লিখিছে। তেখেতে কৈছে যে ভাল কৰিছা দেই, য'তে যি কৰা সদায় নিজৰ শিপা, অৰ্থাৎ অসমীয়া বুলি পৰিচয় দিব পৰাকৈ সুমংগলে থাকা। বাইদেউলৈ বহুত ধন্যবাদ জনাইছোঁ, অশেষ ধন্যবাদ, বহুত ধন্যবাদ। সকলোকে বহুত ধন্যবাদ জনাইছোঁ যিসকলে ইমান ধুনীয়া কমেণ্ট কৰিছে। তো বাইদেউৰ কমেণ্টত মই ৰিপ্লাই এটা কৰিব বিচাৰিছোঁ। তো নিজকে ভাল লাগে, আমাৰ প্ৰথম পৰিচয় হৈছে আমি অসমীয়া। তো সেইটো কাৰণে য'তে আছোঁ মানে যি কৰিছোঁ নিজৰ হবি, যিহেতু মই ভিডিঅ' বনাই ভাল পাওঁ হবি হিচাপে, তো সেইকাৰণে সদায় বনাই যাবলৈ চেষ্টা কৰিছোঁ। এনেকৈ য'তেই থাকক, মানে য'তেই নাথাকোঁ কিয় নিজৰ ভাষাত হওক, তো মানে নিজৰ ভাষাটোৱে কৰি মানে এতিয়া মই য'ত কৈ আছোঁ ইয়াতো কোনো অসমীয়া নাই, বেলেগ ভাষা চাই এনেকৈ তেনেকৈ। তো ভাল লাগে, নিজৰ অসমখন বহুতেই প্ৰিয়, নিজৰ ভাষা বহুতেই প্ৰিয়। তো সেইকাৰণে আৰু এনেকৈ কমেণ্টত দিয়াৰ বাবে বহুত ধন্যবাদ জনাইছোঁ বাইদেউজনীলৈ। তো
তো গাইজ এই ভিডিঅ'টো ইমানতে সামৰি মাৰি দিছোঁ। দুটামান কুৱেশ্যন এনচাৰ দিব বিচাৰিলোঁ, মানে খুব সুধি আছিলে যিহেতু বহুতে চিনেমা চাব বিচাৰিছিলে। তো তাৰ বিষয়ে ক'লোৱে আপোনালোকক। কেৰেলা লুলুমলত লাগি আছে, কচি এনাকলমত যে আছে লুলুমল, বেলেগত ক'তো লগা নাই কেৰেলাত, অকল তাতে লাগিছে। তো সোনকালে আহক, সোনকালে চাওকহি। কিমান দিন লাগিব মই নাজানো। PVR চিনেমাছ এপটো ডাউনলোড কৰিব, তাতে সকলোবিলাক সবিশেষ চাব পাৰিব। লাগিছেনে নাই লগা, কেইটা বজাত, 7:15 ৰাতি, মানে গধূলি। তো আপোনালোকে চাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ফেচবুকত প্লিজ এটা ফ'ল' কৰি যাওক, প্লিজ ফ'ল' এটা কৰি যাওক। মানে ওপৰত সোঁ চাইডে ওপৰত লিখা থাকে ফ'ল' বুলি, যিসকলে নাজানে। তো সেই ফ'ল' কৰি দিয়ক। আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে ভাল লাগিছে ভিডিঅ'টো চাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু মই ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু বহুতখিনি ভিডিঅ' বনাই থৈছোঁ মই ইউটিউবত, বহুত ধুনীয়া ধুনীয়া জেগাত। আপোনালোকে হয়তো ভালকৈ নাজানে সেই জেগাবিলাকৰ বিষয়ে। তো আপোনালোকে চাব পাৰে সেই ভিডিঅ'বিলাক, আশা কৰোঁ চাব বুলি। আৰু লাইক কমেণ্ট সকলোবিলাক কৰি যাব, আৰু শ্বেয়াৰ কৰিব যদি ভাল লাগে আপোনালোকক। তো এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো আকৌ এটা ভাল ভিডিঅ' কাইলৈ দেওবাৰ, ভাল ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। ক'ৰবাত যাম আপোনালোকক দেখুৱাবলৈ। তো আজিলৈ বাই বাই।